বন্ধুসকল, আমাৰ সমাজত চাগে এনে কোনো ব্যক্তি নাই যোনে কৈলাশ পৰ্বতৰ নাম শুনা নাই। সাধাৰণতে কোৱা হয় যে কৈলাশ পৰ্বত এনেকুৱা এডোখৰ পবিত্ৰ স্থান হয় য'ত মহাদেৱ শিৱই তেওঁৰ নিজৰ পৰিয়ালৰ লগত সেই স্থানত বাস কৰে। আৰু আমাৰ হিন্দু ধৰ্মৰ মতে কৈলাশ পৰ্বতক হিন্দু ধৰ্মৰ প্ৰতীক বুলিও মনা যায়। এই পৰ্বতে নিজৰ মাজত বহুতো ৰহস্য লুকুৱাই থোৱাৰ লগতে বহুতো মান্যতাৰ মতে যিহেতু এই পৰ্বতত আজিলৈকে কোনো ব্যক্তিয়ে উঠিব পৰা নাই, সেইবাবে এই পৰ্বতক অজয় পৰ্বত বুলিও কোৱা হয়। এবাৰ 2015ত আমেৰিকাৰ স্পেচ এজেঞ্চি নাছাই গুগল আৰ্থৰ ছেটেলাইটৰ সহায়ত কৈলাশ পৰ্বতৰ ওপৰত ৰিচাৰ্চ কৰিছিল। আচলতে নাছাৰ বৈজ্ঞানিকসকলে এইটো কথা জানিব বিচাৰিছিল যে দৰাচলতে এনে কিনো আছে কৈলাশ পৰ্বতত যাৰ কাৰণে ইয়াৰ উচ্চতা 6638 কিলোমিটাৰ হোৱাৰ স্বত্তেও কিয় আজিলৈকে কোনো পৰ্বত আৰোহণকাৰীয়ে এই পৰ্বতত উঠিব পৰা নাই, আৰু কিয় এই কৈলাশ পৰ্বতৰ ওচৰত কোনো হেলিকপ্টাৰ বা উৰাজাহাজ উৰিব নোৱাৰে, কিয়নো এই পৰ্বতৰ ওচৰ পাওঁতেই এই যন্ত্ৰবোৰত সমস্যা আহিব ধৰে। তেওঁলোকৰ ৰিচাৰ্চৰ সময়ত গুগল আৰ্থৰ দ্বাৰা যি ফুটেজ সন্মুখলৈ আহিছিল, ই সকলোকে নাছা আৰু গুগলক আচৰিত কৰি দিলে, কিয়নো নাছাই এইটো দাবী কৰিছিল যে তেওঁলোকে গুগলৰ দ্বাৰা যি কৈলাশ পৰ্বতৰ যিটো ফুটেজ লৈছিল তাত তেওঁলোকে কৈলাশ পৰ্বতৰ ওপৰত সাক্ষাৎ দেৱাদিদেৱ মহাদেৱক ধ্যান মুদ্ৰাত বহি থকা দেখিছিল, আৰু ই সকলোকে আচৰিত কৰি দিছিল। আচলতে এই সকলোবোৰ ৰহস্যৰ আঁৰৰ সত্যতানো কি হয় আৰু এই ৰহস্যবোৰৰ বিষয়ে জানিবলৈ এই ভিডিঅ'টো আপুনি সম্পূৰ্ণ চাব। আৰু আপুনি যদি নতুনকৈ এই চেনেলটোলৈ আহিছে তেন্তে এনেধৰণৰ ভিডিঅ' চাই থাকিবৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক তেন্তে এই ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আমাৰ এই কৈলাশ পৰ্বতক এক্সেছ মুণ্ডি বা এক্সেছ মুণ্ডি ৰিজন বুলিও মনা যায়। আচলতে এই শব্দৰ অৰ্থ হৈছে আমাৰ ব্ৰহ্মাণ্ডৰ কেন্দ্ৰ। এই পৰ্বতত ভৌতিক পৃথিৱী আৰু আধ্যাত্মিক পৃথিৱী দুয়োটাই মিলি এক হৈ যায়। এই কৈলাশ পৰ্বত বৰ্তমান চীন দেশত অৱস্থিত। পূৰ্বতে আমাৰ ভাৰতবৰ্ষৰ অন্তৰ্গত আছিল যদিও 1962 চনৰ চীন ভাৰতৰ যুদ্ধৰ পিছত চীনে ভাৰতৰ 43,000 বৰ্গ কিলোমিটাৰ মাটি নিজৰ অধীনলৈ লৈ যায়, আৰু তেতিয়া কৈলাশ পৰ্বতৰ লগতে সম্পূৰ্ণ তিব্বতৰ ক্ষেত্ৰখনো চীনৰ অধীনলৈ গুচি যায়। বন্ধুসকল, বহু বছৰলৈকে কৈলাশ পৰ্বতৰ ওপৰত বহুতো অধ্যয়ন কৰা হ'ল। কিছুমান বৈজ্ঞানিকৰ মতে তেওঁলোকে এই পৰ্বতৰ ভিতৰত কিছুমান উন্নত সভ্যতাই বাস কৰে বুলি তেওঁলোকে দাবী কৰে, আৰু সেই উন্নত সভ্যতাটোৱে কৈলাশ পৰ্বতৰ জলবায়ুক কণ্ট্ৰল কৰে আৰু নিজক সুৰক্ষিত কৰি ৰাখে, যাৰ কাৰণে এই পৰ্বতত কোনো উঠিব নোৱাৰে বা এই পৰ্বতৰ ওচৰলৈ কোনো যাব নোৱাৰে বুলি তেওঁলোকে দাবী কৰে। এই কৈলাশ পৰ্বতত বৰ্তমানলৈকে কোনো ব্যক্তি উঠিব পৰা নাই যদিও বহু লোকে এই পৰ্বতৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিছিল। এই পৰ্বত আৰোহণকাৰীসকলৰ মতে কৈলাশ পৰ্বতৰ ওচৰত থাকিলে সময় বহুত স্পীডত গতি কৰে আৰু তেওঁলোকৰ চুলি আৰু হাতৰ লগতে ভৰিৰ নখ বহু স্পীডত বাঢ়িবলৈ ধৰে। এই বুলি কোৱা হয় যে এবাৰ চাইবেৰিয়ান মাউণ্টেৰিয়াৰ এটা গ্ৰুপে কৈলাশ পৰ্বতত উঠিবলৈ চেষ্টা কৰিছিল। তেওঁলোকে অলপ দূৰ যোৱাৰ পাছতে হঠাতে ক'ৰবাৰ পৰা এজাক বৰফৰ ধুমুহা আহিল আৰু তেওঁলোকক আগলৈ যাবলৈ নিদিলে। সেই সময়ত তেওঁলোকৰ শৰীৰতো বহুতো সমস্যা আহিব ধৰিলে, যেনে কোনোবাই ভালদৰে উশাহ পোৱা নাছিল, কাৰোবাৰ হয়তো আকৌ বুকুখন ধপধপাবলৈ ধৰিলে ইত্যাদি ধৰণৰ, আৰু তেওঁলোকৰ শৰীৰতো বহুতো পৰিৱৰ্তন আহিব ধৰিলে। তেওঁলোকৰ শৰীৰৰ চুলি, দাড়ি, নখ এই সকলোবোৰ বহুত ক্ষিপ্ৰগতিত বাঢ়িবলৈ ধৰিলে। এই সকলোবোৰ ঘটনাৰ পৰাই এই চাইবেৰিয়ান টীমটোৱে ভয় খাই কৈলাশ পৰ্বতৰ পৰা নামি আহিল। আজিও আমাৰ বৈজ্ঞানিকসকলে এই ঘটনাবোৰৰ আঁৰৰ ৰহস্যৰ কথা গম পাবলৈ সক্ষম হোৱা নাই যে কৈলাশ পৰ্বতত এই ঘটনাবোৰ কিয় ঘটে। সাধাৰণতে এই ঘটনাবোৰেই কৈলাশ পৰ্বতক বহুত ৰহস্যময় বনায়। বন্ধুসকল, কৈলাশ পৰ্বতৰ ওচৰত দুটা পানীৰ হ্ৰদ আছে। তাৰে এটাক মানসৰোবৰ আৰু আনটোক ৰাক্ষস তাল বুলিও কোৱা হয়। এই মানসৰোবৰৰ ঝিলটো বা বিলখন 320 স্কোৱাৰ কিলোমিটাৰত বিস্তৃত হৈ আছে। হিন্দু ধৰ্মৰ মতে এই বিলখনক পবিত্ৰ বিল বুলিও মনা যায়। এই বিলত ৰাতিপুৱা 3 পৰা 4 মান বজাত অৰ্থাৎ ব্ৰহ্মমুহূৰ্ত সময়ত আমাৰ দেৱী দেৱতাসকলে গা ধুবলৈ বা স্নান কৰিবলৈ আহে বুলি মনা যায়, কিয়নো এই সময়ত এই বিলৰ ওপৰত কিছুমান পোহৰ ওপৰৰ আকাশৰ পৰা বিললৈ নামি আহে বুলি এই স্থানৰ ওচৰলৈ যোৱা লোকসকলে দাবী কৰে। হিন্দু ধৰ্মৰ মতে এই মানসৰোবৰ বিলখন দৰ্শন কৰিলে বা
এই বিলৰ পানী খালে মৃত্যুৰ পাছত স্বৰ্গ প্ৰাপ্তি হয় বুলি তেওঁলোকে বিশ্বাস কৰে। বন্ধুসকল, এই বিলৰ বিপৰীত দিশে ৰাক্ষসতাল নামেৰে আৰু এখন বিল আছে, যাৰ পানীখিনি বহুত খাৰা বা নিমখীয়া। মানুহে ইয়াক মুখলৈ নিব নোৱাৰে। বহু লোকৰ মতে এই ৰাক্ষসতাল বিলক মানুহৰ নকাৰাত্মক দিশটোৰ লগত তুলনা কৰে আৰু তাৰ বিপৰীতে মানসৰোবৰৰ বিলখনক সকাৰাত্মক বা ভাল দিশক সূচায় বুলি বিশ্বাস কৰে। আৰু এটা আচৰিত কথা যে এই মানসৰোবৰ বিলৰ ওচৰত ৰাতিপুৱা আৰু সন্ধিয়া ওম শব্দৰ ধ্বনিৰ লগতে ডম্বৰুৰ মাতো শুনা পোৱা যায়, যি শব্দ আজিলৈকে ক'ৰ পৰা আহিছে কোনেও গম পোৱা নাই। বন্ধুসকল, কৈলাশ পৰ্বতৰ বিষয়ে এই বুলি কোৱা হয় যে ৰাছিয়াৰ এজন পৰ্বত আৰোহণকাৰীৰ মতে কৈলাশ পৰ্বতত উঠাটো সম্পূৰ্ণৰূপে অসম্ভৱ আৰু তেওঁৰ মতে এই কৈলাশ পৰ্বতক কোনোবা অদৃশ্য শক্তিয়ে সংৰক্ষণ কৰি আছে আৰু কোনো ব্যক্তিক এই পৰ্বতত উঠিব নিদিয়ে বুলি তেওঁ দাবী কৰে। আৰু কিয়নো দিব? আমাৰ মহাদেৱৰ ইচ্ছাৰ অবিহনে না কোনোবাই এই পৰ্বতত উঠিব পাৰিছে, না কাৰোবাক এই পৰ্বতত উঠিবলৈ দিব। তো বন্ধুসকল, আপোনালোকৰ এই কৈলাশ পৰ্বতৰ বিষয়ে এই কথাখিনি গম পাই আপোনালোকৰ কেনেকুৱা লাগিলে মোক কমেণ্টৰ সহায়ত জনাব আৰু ভিডিঅ'টো যদি চাই ভাল পাইছে তেন্তে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব।